আজি ৰাতিপুৱাই গাটো ধুই ল'লো আৰু দিনটোলৈ আজৰি দেই। গাটো ধুই ল'লো ৰাতিপুৱা দিনটোলৈ। ডাঙৰ বোৱাৰীজনী গা ভালনে চাই আহোঁগেচোন কি হৈছে। বোৱাৰী কি হৈছেনো তোমাৰ? জ্বৰ মাথা বিষ। ডক্তৰক মাতো নি বোৱাৰী? নালাগে মা, ল'ৰাটো আহি আছে, সি আহি লওকচোন। কিবা খাবা নি বোৱাৰী? মা, দীপিকা ভণ্টিক চাহ অকণকে আনিব কওকচোন। একচন। মই কৈ দিছোগে বাৰু। সৰু বোৱাৰী। ডাঙৰ বোৱাৰী জ্বৰ উঠিছে, আদা দি চাহকণ আনাচোন আৰু মোলৈও একাপ লৈ আহিবা। যোৱা। মা গৈছো। মই আহিলো। মা বোলে গা ভাল নাই, চাচি ক'ত গ'ল দাদী? চাচি মাৰ কাৰণে চাহ বনাব গ'ল, মা কালিৰ পৰা গা ভাল নাই। ফ্ৰেছ হৈ আগে যা, তোৰ লগত কিবা কথা আছে। কি কথা আছে দাদী? আছে আৰু কিবা কথা, জল্দি যা। গৈছো। মই আহিলো ন। বেটা আহিলা, ভাল। আহিলো আগে যোৱা, চাহ অকণ খাবা। পাৰ্কতে বহি আছো, গণেশ আহিলে নে নাইবা? আহিলেই চাগে, এতিয়ালৈকে অহা নাই, ফোন এটাকে মাৰি চাওঁ। হেল্ল' গণেশ, তুমি ক'ত আছা? মোৰ 5 মিনিট মান হৈছে গুৱাহাটীৰ পৰা আহি পাই এতিয়া ফ্ৰেছ হৈছো। জল্দি পাৰ পালে আহা ইয়ালে। কেলেনো? মোৰ মা গা ভাল নাই, পতককে চাই লওঁ নেকি। নালাগে, জল্দি আহা। ঠিক আছে, গৈছো। বাবা, পতককে কাম এটা আছে, মই পতককে আহিছো দেই দাদী। ঠিক আছে, যা। ক'ত গ'ল? গণেশে কিবা কাম এটা আছে, কৈ মেলি গ'লগৈ। চাহ আনিছিলো, শুনি লওক একাপ। দিয়া। I love you, Ganesh. Love you too, Neha. আহা, জুলনাখনতে বহি লওঁ অকণমান। চিঞৰ, বহি লওঁ।
তুমিয়ে যোৱা ময়ে যাওঁ। মই তোমাক 11টা বজাত তোমালৈ ৱেইট কৰি থাকিম। আহিবা হা।